সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি এটা চাহৰ ৰেচিপি বনাবলৈ লৈছোঁ। আহকচোন, আজি আমি খাম অপৰাজিতা। এই দেখিছে মোৰ ওচৰত আমাৰ ঘৰৰ অপৰাজিতা ফুলৰ চাহ কেনেকৈ প্ৰস্তুত কৰোঁ চাওঁ আহক। ফুলি থকা ফুলকেইপাহ আমাৰ ছিঙিবলৈ মন নাযায় নহয় জানো, সেইবাবে আমি গছতে শুকাই যোৱা ফুল লৈছোঁ আৰু লৈছোঁ আমি কেইটামান তুলসী পাতৰ আগ। ফুলখিনিৰ পৰা আমি পাপৰিবোৰ উলিয়াই লৈছোঁ, ঠাৰিটো ছিঙি লৈছোঁ। আৰু 3টা আমি লং লৈছোঁ, এখিলা তেজপাত আৰু অকণমান শুকুৱাই থোৱা আদা। পানীত দ্ৰব্যখিনি দি দিয়াৰ লগে লগে ইয়াৰ ৰংটো সলনি হ'ব ধৰিছে। আমি ভালকৈ উতলিবলৈ দিছোঁ। উতল অহাৰ পাছত আমি এটা কাঁচৰ গিলাচত চেকনিয়ে এইখিনি চেকি লৈছোঁ। এয়া আমাৰ ঔষধি গুণ সম্পন্ন অপৰাজিতা ফুলৰ চাহ। এইটো গিলাচত কালাৰটো দেখাবৰ কাৰণে খাই দেখাইছোঁ, মানে এইটোত বাকি লৈছোঁ, নহ'লে কাপত বাকিলে কালাৰটো নোলাব যে। এয়া কালাৰটো চব। ঘৰতে কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ হোৱা এই অপৰাজিতা ফুলে আমাৰ শৰীৰৰ কাৰণে বহুখিনি উপকাৰ সাধন কৰে। যেনে ধৰণৰ পেটৰ বিষ, বিভিন্ন ধৰণৰ কাহ, ডিপ্ৰেশ্যনত থাকিলে ইয়াৰ চাহ আপুনি সেৱন কৰিব পাৰে। স্মৃতিশক্তিৰ কাৰণেও এই চাহ উপকাৰী। পাচাবৰ কাৰণে ধৰক পাচাবৰ যদি গৰম দিনত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে, সেইখিনিৰ পৰা আপুনি হাত সাৰিবৰ কাৰণেও ইয়াৰ একাপ চাহ খাব পাৰে। বিভিন্ন ধৰণে বিভিন্ন পাত আৰু শিপাও ইয়াক ব্যৱহাৰ কৰা হয় বিভিন্ন ঔষধত। গতিকে ইয়াৰ এই চাহ সেৱনে আপোনাৰ শৰীৰটোৰ সুস্থ ৰখাত বহুতখিনি সহায় কৰে। আজিলৈ আমি এইটো ভিডিঅ'ই দিলোঁ। যদি আমাৰ চেনেলটো আপুনি নতুনকৈ চাইছে, ছাবস্ক্ৰাইব কৰি দিব আৰু কেনে পালে জনাব। চাই থাকিব আমাৰ পূজা চিষ্টাৰ্ছ। ধন্যবাদ।